গতিকে কেৱল বিৰুদ্ধে এই প্ৰতিবাদ আমি টুকুৰা টুকুৰ হৈ গৈ থাকিলে নহ'ব। অসমৰ যিমানবোৰ জাতীয় সংগঠন আছে সকলোকে একত্ৰ হৈ ইয়াৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে কৰি আছে, কিন্তু এতিয়া আৰু ব্যাপক ৰূপত আমি কৰিব লাগিব, কাৰণ বিপদটো অকল আমাৰ মূৰৰ ওপৰলৈ আহিছে আৰু বিৰোধী সংখ্যা কমাই পেলাইছে। গতিকে এইটোৱে মই মোৰ অকণমান মগজুৰে এইখনকে বুজি পাইছোঁ। গানৰ মানুহ কথা বেছিকৈ ক'ব নাজানো নিশিকিলোঁ। গতিকে গান এফাঁকি কৰিছিলোঁ, অকণমান গাই দিম নেকি? আমি সৰুৰ পৰা জয় অসম শুনি ডাঙৰ হ'লোঁ, সৰুৰ পৰা বিদেশী খেদি শুনিয়ে ডাঙৰ হ'লোঁ। এইটো বয়স হ'লোঁ যে আকৌ এনেকৈ আন্দোলনৰ বাটলৈ আহিব লাগিব, কেতিয়াও সপোনতো ভবা নাছিলোঁ। ময়ো ভবা নাছিলোঁ, মোৰ মা দেউতাই ভবা নাছিল। সেইকাৰণে যেনেকৈ আমি আগতে কেছেট বনালে যে এটা কেছেট যেতিয়া জনপ্ৰিয় হয়, পিছৰ কেছেটটোৰ নাম দিওঁ আকৌ। মহেন্দ্ৰ হাজৰিকাৰ কেছেট আছিলে আকৌ প্ৰিয়া প্ৰিয়া। মই এইটো গীতটোৰ নাম দিছোঁ আকৌ জয় আই অসম। আজি দেশ জাগিছে, জাতি জাগিছে, জীয়াই থকাৰ মন। দেশ জাগিছে, জাতি জাগিছে, জীয়াই থকাৰ মন। আকৌ জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, জয় আই অসম, জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, জয় আই অসম, জয় আই অসম, আকৌ জয় আই অসম। একেবাৰে গাব পাৰিব ন? এবাৰ আকৌ জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, জয় আই অসম, জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, আকৌ জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ।